লীলা মাধৱ শইকীয়াই পোনপ্ৰথমে সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই স্মল বাৰ্ড প্ৰডাকশ্যনৰ ফালৰ পৰা সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষ 2024 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, আমি সকলোৱে এটা নতুন বছৰৰ বাবে আগবাঢ়ি গৈ আছোঁ। এই এটা নতুন বছৰক লৈ প্ৰতিজন মানুহৰ, প্ৰতিজন অসমবাসীৰ, প্ৰতিজন ভাৰতবাসীৰ এটা বিশেষ সপোন থাকে, আগ্ৰহ থাকে যে আগন্তুক বৰ্ষটো মোৰ কি হ'ব, কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব। কাৰণ আমি বিভিন্ন তিক্ত অভিজ্ঞতাৰ মাজেৰে, আমি কৰোণাৰ নিচিনা তিক্ত অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ আহিছোঁ। গতিকে যিহেতু মই এজন জ্যোতিষী, মই মোৰ সীমিত জ্ঞানেৰে সামান্যতম ৰেখাপাত কৰিবলৈ চেষ্টা কৰিম এই 2024 চনটো এজ এ হোল কেনেধৰণে যাব। নমস্কাৰ, মই জ্যোতিষী লীলা মাধৱ শইকীয়াই আৰম্ভ কৰিব খুজিছোঁ ৰাশি চক্ৰৰ সপ্তম ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ দ্বিতীয়ত বুধ আৰু শুক্ৰ অৱস্থান যথেষ্ট পৰিমাণে ভাল এই বছৰটোৰ কাৰণে। তৃতীয়ত ৰবি আৰু মঙ্গলৰ অৱস্থান যথেষ্ট পৰিমাণে ভাল। পঞ্চমত শনিৰ অৱস্থানটো তুলা ৰাশিৰ কাৰণে বৰ পজিটিভ হৈ থকা নাই। গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত খুব সাৱধান থাকিব আৰু অকণমান মনোমালিন্যতাৰ কাৰক থাকিব। অলপ ঘৰুৱা বা আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপুনি ষ্ট্ৰেছ পাব এই সময়টোত। কিন্তু পজিটিভলি ৰাহু ষষ্ঠকত বহি থকাৰ কাৰণে আপোনাৰ জীৱনত শত্ৰুৰ ওচৰত জিকিব পাৰিব, যে ভিক্টৰী অভাৰ এনিমি আছে। গুৰু খুব পজিটিভ জেগাত আছে, কিন্তু মনত ৰাখিব যে অহা 1 মিনিট গুৰুটো আপোনাৰ অষ্টম ঘৰলৈ গৈ যাব। গতিকে 1 মিনিট পিছৰ পৰা তুলা ৰাশি মানুহখিনিৰ কাৰণে অলপ জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তাৰ কাৰণে আমি আগৰ পৰা প্ৰিপেয়াৰ্ড থকা ভাল। আৰু দ্বাদশত থকা কেতুৱে কি কৰে যে মানুহক হেতু হেৰাবলৈ চেষ্টা কৰে, যে আমি অলপ আমাৰ বহুত স্কিল থাকিলেও আমি অকণমান নিজকে ৰিকেলিভাৰ কৰিব লাগিব, নিজকে আৰু এগেইন স্কেল কৰিব লাগিব এটা নতুন ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত বা নতুন কাম কৰাৰ আগত। খুব কনচিয়াছলি এই 2024 চনটোত আগবাঢ়ক। অহা মে'লৈকেতো আপুনি সাংঘাতিককৈ ছেফ, কিন্তু মে'ৰ পাছৰ পৰা আপুনি অলপ কনজাৰ্ভেটিভ হৈ গ'লে আপোনাৰ কাৰণে বেটাৰ থাকিব। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব পাৰিব। মই মোৰ গোটেই যোগাযোগৰ কণ্টেক্ট নাম্বাৰ, হোৱাটছএপ নাম্বাৰ, ইমেইল আপোনালোকে তলৰ লিংকত দেখা পাব। আৰু মোক লগ পাব আপোনালোকে খ্ৰীষ্টান বস্তিত প্ৰগতি মেনৰ কাষত মোৰ নিজৰ চেম্বাৰ আছে। মোক আবেলি 4টাৰ পৰা 8টা বজালৈকে তাত আপোনালোকে লগ পাব। ধন্যবাদ।